নমস্কাৰ, আজি আমি যাব ওলাইছোঁ এজন ব্যক্তিক লগ কৰিবলৈ। সেই ব্যক্তিজন হৈছে নমতা বিয়া খাই ফুৰে। কোননো সেই ব্যক্তিজন তাক জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আমি যোনজন ব্যক্তিক লগ কৰিবলৈ আহিছোঁ এইজন ব্যক্তি পৰমা গগৈ নমতা বিয়া খাই ফুৰে। নমস্কাৰ। নমতা বিয়া খাবলৈ মোক চবে কৈ দিয়ে, দুখ লাগে। আৰু দুটা চেনেল আছে, এটা হৈছে ভাইল পিজি, এটা হৈছে ভাইল পিজি ৰিয়েল লাইফ। হয়, আৰু ভাইটিহঁত লগ পালোঁ, আজি ভাল লাগিলে। সেইটো হেৰি ভাইটি, তোমাৰ চেনেল আছে নে ইউটিউবত? আছে। মজা। তো আপোনাৰ চেনেলটো যদি যিহেতু চাই আছে এতিয়া, চেনেল ছাবস্ক্ৰাইব কৰক, ভাইটিক ছাপোৰ্ট কৰিব। আৰু মই এনেকৈ আৰু যদি কৈ গৈ ফুৰোঁ আৰু বিয়া চিয়া খাই। আপুনি যেতিয়া প্ৰেংকটো কৰে তেতিয়া অকণ ভয় লাগেনে? আগতে ভয় লাগিছিলে বাৰু, এতিয়া যিহেতু কৰি অলপ এক্সপিৰিয়েঞ্চো হৈ গ'ল, তো এতিয়া ইমান ভয় নালাগে আজিকালি। ৰেডি আকৌ মাৰ খাবৰ কাৰণে, এনি টাইম ৰেডি। এই দাদাক লগ পাই আজি ভাল লাগিল। দাদা চেনেলকে চাব আপোনালোকে। ধন্যবাদ। আৰু ভাইটি চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। অ'কে।